তো নমস্কাৰ বন্ধু বান্ধৱীসকলক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো এতিয়া বৰ্তমান আমি আহিছোঁ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত, আৰু এতিয়া মই সোমাই আহিলোঁ শ্ৰীমন্ত শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত। ৰাতিপুৱা 10 বজাৰ পৰা ৰাতি 6 বজালৈ খোলা থাকে, আৰু এইখিনি সময়তে আহিব আপোনালোকে। আৰু বাকী চক ৰাইজ হোৱাতে ভিউ গাইজ। নগাঁও জিলাখন বেলেগ উন্নতৰ দিশত আগবাঢ়ি গৈছে, দেখিছেনে কি বঢ়িয়া। আৰু চাইডৰ পিনে চাওকচোন ফুলবোৰ কি বঢ়িয়াকৈ ৰুইছে, আৰু বাকী ডাঙৰ হ'লে এটা বঢ়িয়া চাই উঠি যাব। আহিছিল ক'ৰ পৰা? কামপুৰ। কেনেকুৱা লাগিছে ইয়াৰে দৃশ্যবিলাক? ভাল লাগিছে। হয়, তো কি ক'ব মানে ৰাইজক এতিয়া? ভালে দেখিছে সকলোৱে, চব উন্নতৰ দিশত আগবাঢ়ি গৈছে, সকলোৱে মানে ফটো উঠি আছে। চক এটা এটা মানে দৃশ্য মানে মনোৰম হৈ পৰিছে, মানে এটা এটা দৃশ্য আপোনালোকে য'ত যায় ত'তে মানে ফটো উঠিবই লাগিব, মানে এনেকুৱাকৈ মানে নিৰ্মাণ কৰিছে। মই এতিয়া মানে ক'ত ফটো উঠো মানে এনেকুৱা হৈ পৰিছোঁ, মানে সকলো দৃশ্য মানে ভাল লাগিছে। এতিয়া পৰিৱেশটো বঢ়িয়া হৈ পৰিছে। সৰু ল'ৰা ছোৱালীৰ বাবে এইবিলাক খেল ধূলবোৰ আছে। ক'ৰ পৰা আহিছিল? তিনিচুকীয়া। আচ্ছা, কি ক'ব মানে ইয়াতে আহিছে যি শংকৰদেৱ? আমি দেখিবলৈ আহিছোঁ। হয় হয়, ভালেই লাগিছে। আপুনি কি ক'ব? বহুত ভাল লাগিছে, বহুত বেছি। ইফালে তালখন বনাই আছে, নিৰ্মাণ কৰি আছে, তাল হ'ব ইয়াতে। আৰু শুনকচোন আপোনালোকে এতিয়া, আপোনালোক ক'ৰ পৰা আহিছিল? গহপুৰ। আচ্ছা, কেনেকুৱা লাগিছে ইয়াতে আহি শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত? আচ্ছা আচ্ছা, আৰু কি ক'ব মানে ৰাইজক এতিয়া? বৰ্তমান চৰকাৰে এতিয়া আমাৰ যিখিনি বনাইছে সেইখিনি আচলতে লেখত ল'বলগীয়াকৈ বনাইছে। হয় হয়, আৰু উন্নতি হওক এই কামনাই আমি আশা কৰি আছোঁ। শৰাই দিছোঁ, নাম গাইছোঁ, ফূৰ্তি কৰিছোঁ, ফটো মাৰিছোঁ। তো বহুত বেছি ভাল লাগিল, সকলোৱে ফটো উঠিছে, ফূৰ্তি কৰিছে। তো বন্ধুসকল, এতিয়া মই দেখিবলৈ গৈ আছোঁ আপোনালোক শ্ৰীকৃষ্ণৰ দশাৱতাৰ, য'ত মানে সেইটো পূৰা একুৰেট ডিজাইন কৰিছে। মানে সেইটো চবতছে আকৰ্ষণীয়, সেইটো আকৰ্ষণীয় নহয়, সকলো যি বনাইছে চব আকৰ্ষণীয়। ব'লকচোন আমি দশাৱতাৰ চাওঁ। আপোনালোক ক'ৰ পৰা আহিছিল? অঁ, কেনেকুৱা লাগিছে ন আহি ইয়াতে? আৰু এতিয়া দশাৱতাৰ চালে? হয়, মই চাওঁ ৰ'ব। আৰু এইটো কি লিখা আছে? কুৰ্মা অৱতাৰ এইটো। আচ্ছা আচ্ছা, মৎস্য অৱতাৰ এইটো। এইটো চবতছে ভয়ংকৰ অৱতাৰ নৰসিংহ। বামন অৱতাৰ এইটো। আৰু ইফালে আছে এইটো পৰশুৰাম। কল্কি অৱতাৰটো শ্ৰেষ্ঠ অৱতাৰ, অৰ্থাৎ দশম। ইফালে দেখিবলৈ পাইছে খেৰী ঘৰবিলাক যে আছে, তাতে যদি কোনোবা থাকিব বিচাৰে টুৰিষ্টবিলাকে, তো তাতে থাকিব পাৰে। যদি দূৰৰ পৰা আহে বা ভাবিলে আজি মই থাকিম ইয়াতে, থাকি কিনে যাম, তো বাকী থাকিব পাৰে। আৰু বাকী পৰিৱেশটো কি ক'ম আৰু, ইমান মনোৰম দৃশ্য আপোনালোকে ইয়াতে চাই লওক। আৰু যদি অহা নাই আহিব। ই ৰিক্সাত উঠিলোঁ, 10 টকা ভাড়া এজনৰ। তো বাকী বঢ়িয়াকৈ যাওঁ। আপোনালোকে ই ৰিক্সাত আহিব, নহ'লে ভৰি চৰি বিহে যায়। আৰু বাকী মানে অচাৰ হান পায়, কিন্তু দূৰ, তাৰ পৰাই চালে অচাৰ হান পায়, কিন্তু আমি এতিয়া আহিছোঁ খোজকাঢ়ি, কিন্তু বহুত দূৰ আছে। তো বাকী ভাল লাগিল, আলবিদা, আৰু আহিম নেক্সট টাইম। তো বঢ়িয়াকৈ ডেভেলপ হৈছে দেই। আৰু আমি এতিয়া বৰ্তমান ভাত খালোঁ, ইয়াতে 70 টকা লৈছে। আৰু এতিয়া ডিমে আনিব, প্লেট 20 টকা। আৰু বাকী এনেকুৱা, যিহেতু আমি বেলেগ বেলেগকৈ খালোঁ সেইকাৰণে খাইছি। কেনেকুৱা লাগিছে দেই? আৰু কণ্টেলৰ চাউল খাই দিলোঁ।